নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ কেইটামান আপুনি নজনা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, মানুহ কিয় বাওনা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পিটুইটাৰী গ্ৰন্থিৰ ক্ষৰণ কমিলে মানুহ বাওনা হয়। অসমৰ ক'লাজাদুৰ ঠাই কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মায়ং। নেক্সট কুৱেশ্যন, সূৰ্যৰ ৰশ্মি পৃথিৱীত কিমান দেৰিকৈ পৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8 মিনিট 22 ছেকেণ্ড। ইয়াৰ পিছত দিয়া আছে বিশ্বৰ কোনখন দেশত মহিলাক গাড়ী চলাবলৈ অনুমতি দিয়া নাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছৌদি আৰবিয়া। ইয়াৰ পিছৰ প্ৰশ্ন, বিশ্বৰ কোনখন দেশত মহ পোৱা নাযায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আইচলেণ্ড। আইচলেণ্ডত মহ পোৱা নাযায়। নেক্সট কুৱেশ্যন, বিশ্বৰ ওখ মহিলাগৰাকী কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চীনৰ চুংলিং। তেওঁ 8 ফুট 1 ইঞ্চি আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে টেঙা মৌ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰাজিলৰ জংঘলত টেঙা মৌ পোৱা যায়। আপুনি যদি মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, যাতে মই ইয়াৰ ভিডিঅ'সমূহ আপোনালোকে সৰ্বপ্ৰথমে চাবলৈ পায়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো জীৱই কেৱল গোলপীয়া ৰঙৰ গাখীৰ দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফিমেল হিপ্পোজ বা মাইকী জলহস্তী। মাইকী জলহস্তীয়ে গোলপীয়া ৰঙৰ গাখীৰ দিয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনটো জীৱৰ তেজৰ ৰং নীলা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অক্টোপাছ। অক্টোপাছৰ তেজৰ ৰং নীলা। ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে বিশ্বৰ কোন ঠাইত সূৰ্যটো সেউজীয়া দেখা পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাত সূৰ্যটো সেউজীয়া দেখা পোৱা যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।